এনেকে বনাই দিলো আৰু এনেকে চাই দিব ৰাইজে মোক মৰম চৰম দিবলৈ কওঁ আকৌ দিব ৰাইজ মৰম দিব হেল্ল' এভৰিৱান চবকে মোৰ নতুন এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম আৰু আজি আমাৰ ঘৰলৈ আহি আছে মোৰ সৌতাৰ মা দেউতা তাৰপিছতে মাজু খুৰী আৰু এই ওচৰ বৰ্তা এজন তাৰপিছতে চবেই মানে আজি আমাৰ ঘৰত কিবা কিবি বনাই আছে মানে মায়ে চাটনি বনাইছে পাপাই মাংস বনাইছে বাইছে খালি চব বনাইছে আজি মানে কি মাহঁতি বাইছে বনোৱা কাম কৰিছিলে নাই সেইকাৰণে মানে চব দালি ভাত তাৰপিছতে মাছ আৰু এনেকুৱা চব্জি চব বাইছে বনাইছে মই মানে অকলে চব্জিখিনি কাটি দিলোঁ খালি মানে বিহু উৰুৱাব বুলি কৈছিলোঁ নাই আজি মানে উৰুৱাব কিন্তু মানে এই আগৰ নিচিনা নহ'ব নেকি কেলৈ কালি মানে আমাৰ ককা এজন ঢুকাই থাকিলে যে সেইকাৰণে এনেকৈ আগতে যেনেকৈ পাতে সেনেকৈ নেপাতিব নেকি খালি যিমানখিনি পাতে সিমানখিনি মই দেখুৱাম সিমানখিনি দেখুৱাম তাৰপিছতে বিহু নাচিম বুলি মই চব বস্তু লৈ আনিছিলোঁ কাপোৰ কানি এবাৰতো নহ'ব চাগে হ'লেও যিমানখিনি হয় সিমানখিনি দেখুৱাই থাকিম আৰু ভিডিঅ'টো মোৰ শেষলৈকে আপোনালোকে চাই থাকিব দেই এইটো মোৰ পাপা আমাৰ হাঁহি দে আকৌ তোৰ দাঁতটো যে হৈলে দেখাই দে আকৌ ই কৰ ই কৰ না তই কৰ না নহয় তোৰ দাঁতটো দেখা এইটো ৰ অকলে গ'ল ইফালে পাপা দাঁতটো হৈ থাকিলে আজি ৰাতিপুৱা মোক দেখাইছে কেলে এই চাই দিয়ক এবাৰ এই আমাৰ এজনী মাজু খুৰী আজি প্ৰথমবাৰ আহিছে ন আমাৰ ঘৰলে কেনেকুৱা লাগিছে খুৰী আজি প্ৰথম আহিছে খুৰীয়ে হয় নাই কেনেকুৱা লাগিছে ভালেই লাগিছে ভাল লাগিছে সঁচাকৈ ভোক লাগিছে নাই কওক লাগিছে টোপনি ধৰিছে নি সুধিছোঁহে টোপনিয়ে গৈ দেখাইছ যে চাই দে আকৌ এফালে ধৰিছে আকৌ ভোক লাগিছে লাগিছে তাৰপৰা তই আমাৰ ঘৰলৈ কেতিয়া যাবি চাই লওঁ কি চাই লওঁ মই তই কাইলৈ যামগৈ তাৰপিছত যাবি তই দেই এই বেমাৰী মানুহ নিচিনা কৈ নেদেখাবি আকৌ মুখখন এই হাঁহি দেখা নেহাঁহো দেই কেলৈ তেনেকুৱা এজনী নাহাঁহ যদি বাদ দে আৰু ওলাইছোঁ হয় নি তোকতো একদম ভাল লগা নাই নাই তোক একদম ভাল লগা নাই তোক বুঢ়াতকৈও বুঢ়া লাগিছে এখন বাদ দে তোক যে একদম জাতেকৈ ভাল লগা নাই দেই আজি মানে নাই চব যিমানখিনি আছে চবকে দেখাই দিম ভাল লাগিছে হপায় ন আমাৰ ভালেই লাগিছে মানুহ নাই ন এবাৰ কাহিনীটো আমাৰ তাত ছোৱালী কেলে মানুহে ধৰি ভজা দিব পাৰিব হে বিহু আজি ভাল লাগিলে নাই কৈ দিয়ক ভাল লাগিলে বহুত ভাল লাগিলে তাৰপিছত আমাৰ ঋতু দাই দেই ঋতু দাই আজি বংশৰ মানুহ ঢুকালে কাৰণে আজি বিহু চিহু মাৰিব পৰা নাই ছোৱালীবোৰ কম আজি বহুত কম এইটো আমাৰ পেটলা কালিয়াক বেগে তুলিলোঁ কৈছিলে আজি ভালকৈ তুলিছোঁ চুট বুট কৰি আছে একেবাৰে তাৰ বুলেটখন দেখাই দিম তোৰ দেখাই দিছোঁ দেই মাইনা মোবাইলত ফটো মাৰিলে
মোবাইল তুলিছো মই ইমান আৰু মাইনাক 10 টকা দিব লাগিব চবে দেই তই ববি মাৰিবি জানো ইয়াক মই ফটো মাৰিবলৈ পজ দিছো 10 টকা দিব লাগিব 10 টকা লাগে কি লাগে তোৰ 10 টকা হে আৰু এজনী আমাৰ মৰমৰ বিহুটি বাই থাকোঁতে পুৰা বিহু হিলাই দিয়ে এতিয়াও হিলাম চান্স চলাই এতিয়াও হিলাম খালি এতিয়া নিদিয়ে ডেকা লোৱা যে ডেকা লোৱা আৰু এতিয়া মই বিউটি বাই ঘৰলৈ পানী খাবলৈ সোমাইছোঁ কি কৈছোঁ যদি কৈ দে আকৌ ডিম্পু বেষ্ট ফ্ৰেণ্ড ডিম্পু বেষ্ট ফ্ৰেণ্ড এনো মই কৈ আকৌ কোন ফালৰ পৰা লাগিছোঁ বাৰু তাৰ আধা অংশ মানুহ হেৰিয়ত ছাবস্ক্ৰাইব কৰিলেও হ'ব কোনে কৰিব মোক আমি আছোঁ হয় নি অকলে তই নাচনীকেইজনী ইমান গাল আছে দেখিছে নাই আছে নাচনী এটা গান এটা গাবলৈ ক'লোঁ নেগালে আৰু আজি পুৰা চবকে কৈ আহিলোঁ বিহু নাচিবি নি চাগে নাচিবি কালি বিনা মেকআপত যে উঠাইছিলোঁ খং কৰিছিলে আজি চাই দে আকৌ হাঁহি মেকআপত আছে আৰু এজনী আমাৰ মৰমৰ ভণ্টি দেই আজি বেচেই নাচিব নাপালে হয় নাই তাৰপিছত আমাৰ ঘৰলৈ নাযাওঁ যে তুমি অহাই নাই চকলনো তয়ো ওলা আকৌ কিনো কৰিছনো হয় নাই সৌবোৰ মানুহ আহি আছে বিহু আমাৰ আজি ইমান নচা গোৱা নহ'ল আৰু হয় নাই পি কৈ দে আকৌ তই মই নতুন নেজানিছোঁ হ'লেও আমি পুৰা হাঁহি আছোঁ দেই ডাইৰেক্ট নধৰিব দেই ৰাতি নাহিলে ইহঁতে পেহীয়ে দেখিলে বেয়া পাব দেই এই যিয়ে নহওক বিহুটো মানে ভালেই লাগিলে খালি আৰু নাচা নহ'ল এহেঁতি মানে সোমাব নাপালে চোৱা হৈ আছে চোৱা মানে মানুহ মৰিলে যে তাৰপিছতে সেইকাৰণে মোৰ ব্লগটো ভাল নহ'ল সেইবোৰ কোনোবি আৰু আগত গৈ আছে এনেকৈ বনাই দিলোঁ আৰু এনেকৈ চাই দিব ৰাইজে মোক মৰম চৰম দিবলৈ কওঁ আকৌ দিব ৰাইজ মৰম দিব আমাৰ বোৱাৰীজনী ঐ মৰম খুজি লৈছোঁ দেই মোৰ ভিডিঅ'বোৰ চাব লাগিব চবে নহ'লে বেয়া পাম হয় নাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইমান ষ্টাইলত কৈছোঁ অকণমান আমাৰ নিচিনা কৈ দে ডাইৰেক্ট ষ্টাইলত দিছোঁ কোনোবাই কৰে নেকি আকৌ তো আজিলৈ ইমানতে সামৰণি মাৰি দিওঁ আছনে আৰু আছে নি পাছত দেখাই দিম বাৰু সেইখিনি যদি ওলাই নবনাব পাৰোঁ মানুহবোৰ বহুত লাজ লাগিছে বাই বাই কিনো দোকানত আছিলে কৈছোঁ এনেকৈ যে কোৱেনেনো শুৱেনো কেঁচুৱা নিচিনা শুই আছ যে তই কেলে কেনেকৈ শুইছে বেচা ভাগৰ লাগিছে নাক চাক ভাঙি দিম আকৌ দেই আৰু অকণমান ধুনীয়া কৰি দিম আমাৰ এজনী কইনা মোক মাতিব পৰা নাই বাহিৰতে কৈ আছে ৰ চাওক ইমান ধুনীয়াজনী দেখিছে আমাৰ দদৌজনী কইনাজনী শুই থাক দেই শুই থাক মই ফুৰি আহোঁগৈ দেই যাওঁ আৰু